তো প্ৰথমতে আপুনি ফ্ৰী ফায়াৰৰ ট্ৰেইলাৰটো চাই লওক ঠিক আছে कोई भी खेल दिल से खेलो तो वो जुनून बन जाता है दुश्मन दोस्त बन जाते हैं हेटर्स फैंस बन जाते हैं जब पूरा देश एक साथ खेलता है खेल जो भी हो मेहनत रहती है लगन रहती है और रहती है एक आग एक खुली आजाद आग क्या होती है ये आग जो खेलते हैं वही जानते हैं फ्री फायर इंडिया इंडिया का बैटल रॉयल आउट ऑन 5th सितंबर তো আপুনি ফ্ৰী ফায়াৰ ট্ৰেইলাৰটো চালাক তো আপুনি এটা ফ্ৰী ফায়াৰ ইণ্ডিয়াটো কেনেকৈ আপুনি ডাউনলোড কৰিব এনে কেনেকৈ আপুনি খেলিব পাৰিব এনে কোন দিনৰ পৰা আপুনি খেলিব পাৰিব ফ্ৰী ফায়াৰ ঠিক আছে তো মই আজিৰ ভিডিঅ'টোত এইটোৱে কম ঠিক আছে ফাৰ্ষ্টতে আপোনাৰ প্লে ষ্টৰত যাব তো যাই কিনে চাৰ্চ কৰিব ফ্ৰী ফায়াৰ টাইপ কৰি দিব ঠিক আছে তো সেকেন্ডত আপোনাৰ ফাৰ্ষ্টতে বেটাৰ গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া আহিছে সেকেন্ডত ফ্ৰী ফায়াৰ ইণ্ডিয়া আহিছে ঠিক আছে আমাৰ কাৰণে বহুত গুড এণ্ড ফ্ৰী ফায়াৰ মেক্সটো আছে যোনে যোনে ফ্ৰী ফায়াৰ মেক্স খেলিব মইতো আগতে ক'লো মই ফ্ৰী ফায়াৰ ইণ্ডিয়াটো খেলিম মেক্সটো মই আনইনষ্টল কৰি এতিয়া ইনষ্টল হৈছে আপডেট কৰাই নাই মানে খেলিব মনে নাযায় এনেকুৱা মানে ভাল নালাগে মোৰ কিবা ভাল নালাগে নাজানো তো আপডেটে কৰা নাই সেইকাৰণে তো এতিয়া ফ্ৰী ফায়াৰ ইণ্ডিয়াটো আহিছে তো মই এইটোত ক্লিক কৰিম এণ্ড এতিয়া মই ৰেজিষ্টাৰ কৰি থৈ দিছোঁ ঠিক আছে মই এতিয়া আনৰেজিষ্টাৰ কৰি আপোনাক মই দেখাওঁ কেনেকৈ ৰেজিষ্টাৰ কৰিব ঠিক আছে তো আপোনাৰ তাতে চাৰ্চ কৰিছোঁ এনেকৈ আহিব এণ্ড আপুনি ইনষ্টলত ক্লিক কৰিব এণ্ড এইটোত গো কৰি দিব এণ্ড আপোনাৰ এইটো অপশ্যন থাকে এইটো অন কৰি দিব ঠিক আছে যেতিয়া আপোনাৰ 5 ছেপ্টেম্বৰৰ দিনা ফ্ৰী ফায়াৰটো প্লে ষ্টৰত আহি যাব আপোনাৰ তাতে মোবাইলত অট'মেটিক ডাউনলোড ষ্টাৰ্টিং হৈ যাব ঠিক আছে তো তাৰপিছত আপুনি খেলিব পাৰিব ঠিক আছে তো আপোনাৰ যোনটো আইডি আছে সেইটোও খেলিব পাৰিব ঠিক আছে বেলেগ আইডি আৰু বনাব নালাগে ঠিক আছে ইণ্ডিয়াৰ কাৰণে যোনটো আপোনাৰ অল্ড আইডিটো আছে সেইটোৱে আপুনি ইউজ কৰিব পাৰিব ঠিক আছে ফ্ৰী ফায়াৰ ইণ্ডিয়াটো ঠিক আছে তো যোনে যোনে ফ্ৰী ফায়াৰ খেলি কিনে বহুতেই ভাল পায় সেইটোৰ কাৰণে তো বহুতেই গুড নিউজ আহি গ'ল না তো মইতো বহুতেই ইমান বছৰ 1.5 বছৰ হ'ল ৰখি আছোঁ ফ্ৰী ফায়াৰ ইণ্ডিয়াৰ কাৰণে কিবা আহিব যেনেকৈ আগতে ফ্ৰী ফায়াৰ গেৰেনা ফ্ৰী ফায়াৰ আছিল তো এতিয়া তাৰপিছত এইটো বেন হোৱাৰ পিছত ফ্ৰী ফায়াৰ মেক্স আহিল তো ফ্ৰী ফায়াৰ মেক্সটো উপায় নাই বাধ্যত পৰি খেলিব লগা হৈছে তো এতিয়া মোৰ কাৰণে বহুতেই সুখবৰ আহি গৈছে কি কওঁ আৰু তো এতিয়া ফ্ৰী ফায়াৰ মেক্স তো বাদ দি কিনে ফ্ৰী ফায়াৰ ইণ্ডিয়াটো ইনষ্টল কৰিব গোটেই আন ইণ্ডিয়াৰ কাৰণে যোনটো এছ তো আজিৰ ভিডিঅ'টো মোৰ এইটোৱে ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব ঠিক আছে